আজি বতৰটো বৰ ঠাণ্ডা পেলাইছে, বৰষুণো দিছে। ব'লা আজি পকৰীকে বনাওঁ। ব'লা। মই পিঁয়াজ কাটিছোঁ, লগত এটা আলু লৈছোঁ। আলুটো মই পিহনাত পিহি ল'ম। তলত এটা বল দিছোঁ, বলত পানী, তাৰ ওপৰতে পিহি লৈছোঁ, কাৰণ আলুত বহুত লেতেৰা থাকে। এয়া ভাল ধৰণে ধুই লৈছোঁ আলুটো। আলু দিলে খাবলৈ খুব টেষ্টি হয় পকৰীটো। তেনেকৈ দি খাবচোন। এয়া হৈ গ'ল। এতিয়া মই বেচন লৈছোঁ, বুট এটাত বেচন দিছোঁ মই। বেচনৰ মই জোখ লোৱা নাই, আপোনালোকে নিজৰ ইচ্ছামতে ল'ব। তাৰ লগতে মই ডাঙৰ চামুচ এচামুচ পিঠাগুড়ি আৰু অকণমান দিছোঁ। এয়া নিমখ দিছোঁ এচামুচ, সোৱাদ অনুসাৰে, বেছি নিমখ নিদিব। হালধি, গোটা জিৰা লৈছোঁ। এয়া ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, অকণমান গৰম মছলা দিছোঁ, চেণ্টটো ধুনীয়া হয়। এয়া অকণমান বেকিং পাউডাৰ দিছোঁ, মচমচীয়া হয়, ফুলে। এতিয়া আদা অকণমান পিহনাত এনেকৈ পিহি দিছোঁ। আদা দিলেও গোন্ধটো বৰ ধুনীয়া ওলায়। এতিয়া ভাল ধৰণে মিলাই লৈছোঁ। লৈ এতিয়া মই আলুখিনি দিছোঁ তাতে বেচনত। এতিয়া পিঁয়াজখিনি অলপমান হাতেৰে এনেকৈ মোহাৰি ল'ব। মোহাৰি এতিয়া তাত মিলাই দিব। এতিয়া ভাল ধৰণে অকণ খচি লওক। এতিয়া পানী দি ভাল ধৰণে খচিব লাগিব। হাতেৰে ভালকৈ খচিব দেই, চামুচ দি খচিলে নহ'ব। ভালকৈ মিলাব। এয়া হৈ গ'ল মোৰ ৰেডি। বেচনৰ বেটাৰখিনি ৰেডি হৈ গ'ল। এতিয়া মই কেৰাহীত তেল দিছোঁ, ৰিফাইন তেল দিছোঁ। এতিয়া এটা এটাকৈ মই পকৰী হাতেৰে দিব, চামুচ দি দিলে ভাল নহয় পকৰী। এয়া হাতেৰে মই ধুনীয়াকৈ দি গৈছোঁ। চাবচোন ইমান ধুনীয়া হয় পকৰীকেইটা। পকৰী এনেও বৰ হ'লে ভাল নালাগে, জুং জাং ওলাই থাকিলে ভাল লাগে। এয়া চাওকচোন, মই দি আছোঁ। এয়া হৈ গ'ল। এতিয়া পকৰী মই উঠাই দিছোঁ, চাওক কি ধুনীয়া হৈছে। মই এইফালে চাহো পাতি দিছোঁ। গৰমে গৰমে পকৰী খাই, লগত লাল চাহ খাই মজা লাগিব। অকণমান আদাও দি দিছোঁ মই চাহত, ঠাণ্ডা পৰিছেতো। এতিয়া আছোঁ, কি ধুনীয়া কালাৰ হৈ গৈছে পকৰী। এতিয়া মোৰ পকৰী হৈ গ'ল। মই এনেধৰণে মই সকলোকেইটা বনাই ল'ম। চাওকচোন কি ধুনীয়া হৈছে দেখিবলৈ, একদম পূৰা মচমচীয়া হৈ আছে। এতিয়া মই চাটনিখিনি বনাই লওঁ। চাটনি মই বিশেষ একো দিয়া নাই, নৰসিংহ পাতে দিয়ে বনাইছোঁ। এয়া মোৰ ৰেডি, চাটনি ৰেডি। এয়া মোৰ অকণমান ক'লা নিমখো দি দিছোঁ ওপৰতে, পকৰীৰ ওপৰত, খাবলৈ টেষ্ট লাগে। এয়া চাওকচোন পকৰী হৈ গ'ল। এইফালে চাহো হৈ গ'ল মোৰ। চাহ আৰু পকৰী ৰেডি। এতিয়া খাব লাগে। আপোনালোকে এনেধৰণে বনাই খাবচোন।